নমস্কাৰ পুৱাৰ বিশেষ দস্তা খবৰলৈ মই বিকাশ আছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱাৰ প্ৰথম খবৰ চৌধুৰীৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৰিয়া চক্ৰৱৰ্তীক। হয় বন্ধু-বান্ধৱীসকল, সুশান্ত সিং ৰাজপুতৰ ড্ৰাগছ যোগান আৰু নিজে সেৱন কৰাৰ অপৰাধত NCBয়ে গ্ৰেপ্তাৰ কৰা ৰিয়াক চৌধুৰীৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ন্যায়ালয়ে ৰিয়াৰ অধিবক্তাই দাখিল কৰা বেইলি আবেদন খাৰিজ কৰিছে। এতিয়া 14 দিন কাৰাগাৰতে দিন কটাব লাগিব অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পিছত এই খবৰ কংগ্ৰেছলৈ বিজেপিৰ প্ৰাক্তন বিধায়ক। হয় বন্ধু-বান্ধৱীসকল, কংগ্ৰেছলৈ বিজেপিৰ প্ৰাক্তন বিধায়ক মৰাণৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছত। কাইলৈ গুৱাহাটীত কংগ্ৰেছত যোগদান কৰিব মৰাণে। 2011ত ডুমডুমা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ আহিছিল দিলীপ মৰাণ। ইপিনে অৱসৰপ্ৰাপ্ত বিক্ৰীকৰ বিষয়া দাদুল বৰকটকীয়ে যোগ দিব কংগ্ৰেছত। দাদুল বৰকটকীয়ে বিচাৰিছে চুতীয়া সমষ্টিৰ টিকট। আজিৰ এটি বিশেষ খবৰ, আকৌ আহিব জনপ্ৰিয় মোবাইল গেম পাবজি। হয় বন্ধু-বান্ধৱীসকল, বিগত সপ্তাহত 118টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে। ইয়াৰ ভিতৰত আছে জনপ্ৰিয় গেম পাবজি। কিন্তু পাবজি খেলি ভাল পোৱা সকলৰ বাবে আছে এটা ভাল খবৰ। পাবজি কৰ্পোৰেচন এক অফিচিয়েলি বিজ্ঞপ্তি জাৰি কৰিছে। বিজ্ঞপ্তিত কোৱা হৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰা হৈছে। লগতে এয়াও নিশ্চিত হৈছে যে ভাৰতত পাবজি মোবাইলৰ ওপৰত টেনচেণ্ট গেমছে কণ্ট্ৰল নোহোৱা কৰি ইয়াৰ সকলো পাব্লিছিং দায়িত্ব পাবজি কৰ্পোৰেচনৰ হাতলৈ আহিব। ইয়াৰ অৰ্থ হ'ল দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানী ইয়াৰ দায়িত্ব ল'ব আৰু এয়া হ'লে শীঘ্ৰেই দেশত পাবজিৰ নিষেধাজ্ঞা আঁতৰোৱা হ'ব পাৰে। ইয়াৰ পিছতে বিশেষ খবৰ, স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা 22 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰোধিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ। হয় বন্ধু-বান্ধৱীসকল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা আগন্তুক 22 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰৰ। মুন তালুকদাৰে কয় যে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এয়া হঠকাৰী সিদ্ধান্ত লৈছে। শিক্ষাৰ্থীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ পৰীক্ষা সূচী প্ৰস্তুত কৰিবলৈ দাবী জনায় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে। ইয়াৰ পিছতে বিশেষ সুখবৰ, 21 ছেপ্টেম্বৰৰ পৰা নৱম দ্বাদশ শ্ৰেণীৰ পাঠদান হ'ব আৰম্ভ। ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সুখবৰ, শিক্ষানুষ্ঠানত পাঠদান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা। 21 ছেপ্টেম্বৰৰ পৰা নৱম দ্বাদশ শ্ৰেণীৰ পাঠদান খোলা থাকিব। 4টা শ্ৰেণীৰ শিক্ষাৰ্থী যাব পাৰিব বিদ্যালয়লৈ, স্বইচ্ছাই যাব স্কুললৈ, কোনো বাধ্যবাধকতা নাই। ইয়াৰ পিছতে খবৰ, অৰুণাচলৰ নিৰুদ্দিষ্ট 5 যুৱকৰ সন্ধান চীনত। হয়, অৰুণাচলৰ নিৰ্দিষ্ট 5 যুৱকৰ সন্ধান চীনত। মেকমোহন লাইনৰ সিপাৰে আছে যুৱক কেইজন। হটলাইন মেছেজত বাৰ্তা প্ৰেৰণ চীনা সেনাৰ। ইয়াৰ পিছত বিশেষ খবৰ, বিগত 24 ঘণ্টাত ভাৰতত কৰোনাত আক্ৰান্ত প্ৰায় 90,000 লোক। হয় বন্ধু-বান্ধৱীসকল, বিগত 24 ঘণ্টাত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে প্ৰায় 90,000 গৰাকী লোক। এই সময়ছোৱাত 1108 গৰাকী কৰোনা ৰোগী মৃত্যু হৈছে। আশাৰ কথাটো হৈছে এই সময়ছোৱাত 75,000 কৰোনা ৰোগী সুস্থ হৈ উঠিছে। ইয়াৰ পিছতে খবৰ, কমা নাই কৰোনাৰ প্ৰকোপ। হয় বন্ধু-বান্ধৱীসকল, ঠিকেই শুনিছে, মহানগৰীত এতিয়াও হ্ৰাস পোৱা নাই ক'ভিড আক্ৰান্তৰ সংখ্যা। মঙলবাৰে গুৱাহাটী মেট্ৰত 729 জন আক্ৰান্ত হৈছে কৰোনাত। অসমত নতুনকৈ 2579 জনৰ দেহত কৰোনা ধৰা পৰে। ইয়াৰ পিছতে বিশেষ খবৰ, বহু জনপ্ৰিয় নেতাই অগপত যোগদানৰ বাবে মন মেলিছে মন্ত্ৰী কেশৱ মহন্তৰ বক্তব্য। হয় বন্ধু-বান্ধৱীসকল, মহামান্য ন্যায়ালয়ৰ নিৰ্দেশনা কোনো স্বীকৃতিপ্ৰাপ্ত কপি আমি এতিয়াও পোৱা নাই। আমি সংবাদ মাধ্যমৰ জৰিয়তেহে জানিব পাৰিছোঁ। কিন্তু মহামান্য ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। সেয়ে আমি বিশ্বাস কৰোঁ ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিব। নগাঁৱত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সদৰি কৰিলে এই কথা। আজি পুৱাৰ শেষতে খবৰ, দৰঙত ক'ভিড আক্ৰান্তৰ সংখ্যা 3067 জনলৈ বৃদ্ধি পালে। হয় বন্ধু-বান্ধৱীসকল, দিন যোৱাৰ লগে লগেই কৰোনা মহামাৰীয়ে গ্ৰাস কৰি আহিছে মানৱ জাতিক। ৰাজ্যৰ লগতে দৰং জিলাতো বাঢ়ি গৈ আছে মহামাৰীৰ কৰোনাৰ গ্ৰাস। প্ৰতিদিনে বাঢ়ি গৈ আছে ক'ভিড আক্ৰান্তৰ সংখ্যা। জিলা স্বাস্থ্য বিভাগে মঙলবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে মঙলবাৰে দিনৰ ভাগত জিলাখনৰ 48 জন লোকে আক্ৰান্ত হৈছে ক'ভিডত। এই সকলোকে ধৰি দৰঙত ক'ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে 3067 জনলৈ বৃদ্ধি। আনহাতে মঙলবাৰ পৰ্যন্ত জিলাখনৰ পৰা 2461 জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। আজি পুৱাৰ বিশেষ দস্তা খবৰ ইমানেই। ধন্যবাদ।